জিকে আছাম চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লেটেষ্ট নটিফিকেশ্যনৰ কাৰণে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। জিকে আছামলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি ভাৰতবৰ্ষৰ মুখ্য পদত থকা ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম। যিহেতু প্ৰতিটো কম্পিটিটিভ এক্সামত এই মুখ্য পদত থকা ব্যক্তিসকলৰ বিষয়ে প্ৰশ্ন এতিয়া আহে, গতিকে যিসকলে আগন্তুক পৰীক্ষা দিবলৈ সাজু হৈ আছে তেওঁলোকে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয়। আজি আমি প্ৰথম প্ৰশ্নটো লৈছোঁ, চিফ জাষ্টিচ অফ ইণ্ডিয়া বৰ্তমান সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ কোন, অৰ্থাৎ CJI কোন? আৰু ইয়াৰ উত্তৰ হ'ল শৰদ অৰবিন্দ বোবডে। আৰু এছ.এ. বোবডে হ'ল 47তম CJI আৰু তেওঁ 18 নৱেম্বৰ 2019 কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ আগতে 46তম CJI আছিলে ৰঞ্জন গগৈ আৰু তেওঁ 17 নৱেম্বৰ 2019 কাৰ্যভাৰ শেষ কৰে, অৰ্থাৎ অৱসৰ লয়। আৰু এই প্ৰশ্নটো হাইস্কুল টেটত আহিছিলে। এইবাৰ ৰঞ্জন গগৈ কেতিয়া অৱসৰ গ্ৰহণ কৰে, আৰু তেওঁ অৱসৰ গ্ৰহণ কৰিছিল 17 নৱেম্বৰ 2019। গতিকে কেতিয়া অৱসৰ গ্ৰহণ কৰে সেইটোও ইম্পৰ্টেণ্ট, আৰু কিমানতম। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল স্পীকাৰ অফ লোকসভা, অৰ্থাৎ বৰ্তমান ভাৰতৰ লোকসভাৰ স্পীকাৰ কোন? আৰু বৰ্তমান ভাৰতৰ লোকসভাৰ স্পীকাৰ হ'ল ওম বিৰলা আৰু তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে 19 জুন 2019। গতিকে 3 নম্বৰ প্ৰশ্নটো হ'ল চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। বৰ্তমান ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হ'ল সুনীল আৰোৰা আৰু তেওঁ 2 ডিচেম্বৰ 2018 কাৰ্যভাৰ গ্ৰহণ কৰে আৰু তেওঁ 23তম চিফ ইলেকশ্যন কমিশ্যনাৰ। এইটো এটা মনত ৰাখিব, কিমানতম প্ৰশ্ন আহি যায়। কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। আৰু 4 নম্বৰ প্ৰশ্নটো কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল ৰাজীৱ মেহৰ্ষি আৰু তেওঁ 13তম কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, আৰু তেওঁ ভাইচ চেয়াৰমেন অফ ইউনাইটেড নেশ্যন পেনেল অফ এক্সটাৰ্নেল অডিটৰো হয়। গতিকে এইটো মনত ৰাখিব। 5 নম্বৰ হ'ল চেয়াৰমেন অফ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু UPSCৰ চেয়াৰমেন কোন হয়? আৰু ইয়াৰ উত্তৰ হ'ল UPSCৰ ছাৰ্ভিচ কমিশ্যন অৰবিন্দ সাক্সেনা আৰু তেওঁ 20 জুন 2018 কাৰ্যভাৰ গ্ৰহণ কৰে UPSC চেয়াৰমেন হিচাপে অৰবিন্দ সাক্সেনাই। এইটো মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট। তাৰপিছত 6 নম্বৰ প্ৰশ্ন এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। বৰ্তমান এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হ'ল কে বেণুগোপাল আৰু তেওঁ 30 জুন 2017 কাৰ্যভাৰ গ্ৰহণ কৰে আৰু তেওঁক 2002 চনত পদ্মভূষণ আৰু 2015 চনত পদ্মবিভূষণ দিয়ে। 7 নম্বৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অফ ইণ্ডিয়া। বৰ্তমান ANSৰ এডভাইজাৰ হ'ল অজিত ডোভাল আৰু তেওঁ 5তম অৰ্থাৎ 5তম ANSৰ এডভাইজাৰ। 8 নম্বৰ প্ৰশ্নটো হ'ল চেয়াৰমেন অফ ইছৰ', অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ চেয়াৰমেন কোন? আৰু ইয়াৰ উত্তৰ হ'ল কে শিৱন। আৰু এই প্ৰশ্নটো এইবাৰ হাইস্কুল টেটত আহিছিলে, হৈ যোৱা হাইস্কুল টেটত, আৰু তেওঁৰ নেতৃত্বতেই কি চন্দ্ৰযানটো নিক্ষেপ কৰা হৈছিলে 22 জুলাই 2019। 9 নম্বৰ প্ৰশ্ন চেয়াৰমেন অফ ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া। আৰু 9 নম্বৰৰ উত্তৰ হ'ল NK সিং, অৰ্থাৎ নন্দকিশোৰ সিং হ'ল চেয়াৰমেন অফ ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া আৰু নন্দকিশোৰ সিং হ'ল 15তম অৰ্থাৎ 15তম চেয়াৰমেন অফ ফাইনেন্স কমিশ্যনাৰ। তাৰপিছত আহোঁ 10 নম্বৰ প্ৰশ্নটিলৈ, অৰ্থাৎ শেষৰ প্ৰশ্নটিলৈ। গভৰ্ণৰ অফ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কোন? বৰ্তমান কাৰেণ্ট গভৰ্ণৰ, আৰু ইয়াৰ উত্তৰ হ'ল শক্তিকান্ত দাস আৰু শক্তিকান্ত দাস হ'ল 25তম গভৰ্ণৰ অফ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935 চনৰ 1 এপ্ৰিলত স্থাপন কৰা হৈছিলে, এইটো মনত ৰাখিব। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব লেটেষ্ট নটিফিকেশ্যনৰ কাৰণে, আৰু কমেণ্ট কৰি জনাব আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে। যিহেতু কমেণ্ট কৰিলে ভাল লাগে ভিডিঅ' বনাই, আৰু মই সাহস পাওঁ ভিডিঅ' বনাবলৈ আগন্তুক। গতিকে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে।